ধনাজুৰিত আগৰে পৰাই দুই এটা চোৰ নোহোৱা নহয়। এতিয়া পেটৰ দায়তে হওক বা স্বভাৱৰ গুণতে হওক, দুই চাৰিটা চোৰ আৰু বাঢ়িল। ভোলক বোলাটোৱে এতিয়া নতুনকৈ সেই ফেৰা কামত হাত দিছে। চুৰ কৰে মানে বাৰীৰ লাওটো বেঙেনাটো মনে মনে ছিঙি নিয়ে, পকি থকা তামোল থকা পাৰি নিয়ে। আজিকালি পিছে সিন্ধি দিয়া চোৰো ওলাইছে। সিন্ধি খন্দাৰ বুদ্ধি সন্ধিবোৰতো কেইটামান একেবাৰে পকি উঠিছে। সিদিনা চোৰে সিন্ধি দিলে দেৱেশ্বৰ বামুণৰ ঘৰত, আৰু ইফালে কল পুলি এটা আকৌ উঘালি নিলে তোমাৰ দাঁতিৰ মহানন্দহঁতৰ বাৰীৰ পৰা। সিন্ধিটো খান্দি হোৱাৰ পাছত ভিতৰ সোমোৱাৰ আগেয়ে গিৰিহঁত সাৰ পাই আছে নেকি চাবৰ নিমিত্তে চোৰে কলগছ এজোপা লাঙে পাতে ধৰি তাৰ মূঢ়াটো সিন্ধিৰে ভিতৰলৈ সুমুৱাই দি অলপ লৰাই চৰাই দিয়ে। চোৰ সোমোৱাৰ উমান পাই থাকিলেতো গিৰিহঁতে চোৰে সিন্ধিৰ ভিতৰে সোমাবলৈ মূৰটো সুমুওৱা বুলি ভাবি কলগছতে ঘাপ মাৰি বা কোব মাৰি দিয়ে। তেনেকে গিৰিহঁত সাৰ পাই থকা বুলি গম পোৱা মাত্ৰকে চোৰে সেই ঘৰত চুৰ কৰাৰ নামত পানী এচলি দি তোমাৰ পলাই পত্ৰং দিয়ে। একোবাৰত আকৌ চোৰে ভিতৰলৈ মূৰ সোমোৱাৰ আগতে পৰমান চাবলৈ পোৰৰ নালডালতে টেকেলি এটা ভৰাইও সিন্ধিয়ে দি সোমোৱায়। তেনেকে এবেলি বুবুলহঁতৰ ঘৰত শাকনি বাৰীত খুটি এটা পুতি বুবুলৰ ফটা চলা এটা আনি তাৰ ওপৰত চূণেৰে চকুমুখ হকা টেকেলি এটা সাজি থোৱা চৌটোৰে টেকেলিটো উঠাই আনি চোৰে কোৰৰ নালত ভৰাইছিলি। দেৱেশ্বৰ বামুণৰ ঘৰত চুৰি হোৱাটো কোনো নতুন কথা নহয়। কালি গাঁৱত চুৰি হোৱাৰ কথা গম পোৱা নে বুলি কোনোবাই কাৰোবাক সোধা মাত্ৰকে সেইকাৰণে সিজনে সাধাৰণতে তপৰা, কি দেৱেশ্বৰ বামুণৰ ঘৰত আকৌ চুৰ হল নেকি বুলিয়ে সোধে। চোৰে সিন্ধি খান্দি ভিতৰ সোমাই গোটেইখন তহিলং কৰিলেও বামুণ বামুণীয়ে গম নেপায়। পিছদিনাখনে চোৰে লাও লোৱা কৰি থৈ গল বুলি গোটেইখন হায়ৈ বিয়ৈ লগায়। নিবলৈনো আৰু আছে কিটো, এই ধৰা তোমাৰ এনামেলৰ থাল বাতি দুযোৰমান, চচপেন এটা, কেৰাহী এখন, মগ এটা, সিমানেই। এবাৰ কি দুবাৰ কাইলৈনো বামুণ বামুণীয়ে ভাত মুঠি কিহত ৰান্ধিব বুলি কেৰাহীখন বা চচপেনটো চোৰে এৰি থৈও গৈছে। কিবা এটা সিজাই লব পাৰিলে তেওঁ বাৰীৰ কলপাত এখিলাকে আনি হলেও জোৰা মাৰিব পাৰিব। দেৱেশ্বৰ বামুণ মানুহজন এনেই বুদ্ধি সন্ধি থকা মানুহ, ৰসো আছে মানুহটোৰ। সেইকাৰণে কেতিয়াবা চোৰকে মূৰে পাক বুলি কথা এটা কৰে। ৰাতি খোৱা বোৱাৰ পাছত আগফালে দুৱাৰ মুখতে পিৰালিত ঘটি এটাৰ ওপৰতে গামোচা এখন জাপি পেলাই থৈ তেওঁ দুৱাৰখন দুফাল কৰিয়ে ওলাই যায়। তেনেকে হলে যেনিবা চোৰে দুৱাৰ খোলা দেখিলেও গিৰিহঁত ওচৰতে কেনিবা সৰু পানী চুবলৈ গৈছে হবলা বুলি ভাবি ভিতৰ সোমোৱাটো দূৰৰে কথা, নঙলাও পাৰ নহয়। একেটা কথাকে চোৰেহে নালাগে বামুণেও ভাবে। সেইটো সুযোগতে বামুণেও ঘৰৰ আগে যোৱা বাটটোৰে দুঘৰ পাৰ হৈ মেচটো ঘূৰি ৰমলা আৰু পাৰুল বোলা নাক কাটি দুজনীৰ লগত অকণ মুখৰ খজুৱতি মাৰি আহেগৈ। চোৰে চুৰ কৰিয়ে থাকে, গিৰিহঁতে আকৌ কিবা কৰি জোৰা মাৰি বস্তু কেইপদ গোটাই লয়। পুলিচি বা আইনী কাৰবাৰ কিবা কৰাৰ কথা কোনেও ভবা নাছিল। পিছে এইবেলিহে বুবুলে বোলে এইবোৰ সদায় সদায় কি হবলৈ ধৰিছে হয়নে এনেকে বুলি সি কেছটো দিলে নহয় পুলিচত। পুলিচ আহি বোলে এইবোৰ কামত আগে পিছে কাৰ কাৰ হিচকা আছে মাতি আন। তেনেকুৱা ভালেকেইটাকে পুলিচে সোধা পোছা কৰিলে। সিন্ধি খান্দি থোৱা মাটিত চোৰৰ খোজৰ চিন কেইটামানো আছিল। পুলিচে সন্দেহ কৰা কেইটাৰ খোজ তাৰ ওপৰত দিয়াই মিলাই মিলাই চালে। তাতে যেনিবা ভোলক বোলাটোৰ খোজ খাজে খোপে খাই পৰিল নহয়।